জুবিন গাৰ্গৰ ন্যায় যেতিয়া ভূত তেতিয়াই পাহৰিছে নেকি অসমীয়াই অসমৰ ৰজাক ৰৈ ৰৈ বিনালে মনত পৰেনে ৰজাৰ কথাবোৰ চৰকাৰ বদলাব লাগিব খালি বিজেপিক ভোট নিদিব একদম চিধা কথা ন্যায় বিচাৰি হাবাথুৰি খোৱা ৰজাৰ ৰাণীগৰাকী কেনে আছে গল্ডিলৈ মনত পেলাই আৰু কিমান কান্দিব ৰজাৰ ৰাণীগৰাকীয়ে এখোজ আগুৱাই যেন দুখোজ পিছুৱাই আহিছে জুবিনৰ ন্যায় আৰু কিমান দিন এনেকৈ কেতিয়া ন্যায় পাব অসমৰ ৰজাই নে এইদৰেই তাৰিখৰ পিছত তাৰিখ ৰৈ ৰৈ বিনালে ৰজাৰ ন্যায়ৰ বাবে অপেক্ষা কৰিছে ৰজাৰ ৰাণী গৰিমা শইকীয়া গাৰ্গে ৰজাৰ আকস্মিক মৃত্যুত এতিয়াও ম্ৰিয়মান ৰাজ্যবাসী আজিও যেন সপোন লাগি আছে বহুতৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ব নোৱাৰে জুবিন গাৰ্গ সদায় অমৰ প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী অনুৰাগীৰ হৃদয়ত সদায় থাকে হিয়াৰ আমঠুগৰাকী কিন্তু কেতিয়া পাব অসমৰ ৰজাই ন্যায় এদিন দুদিনকৈ বহুকেইটা মাহ পাৰ হ'ল কিন্তু 19 ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে প্ৰকৃততে কি ঘটিছিল সেই কথা স্পষ্টকৈ আজিও পোহৰলৈ নাহিল আদালতত জুবিনৰ ন্যায়ৰ হকে চলা যুঁজখন তাৰিখৰ পাছত তাৰিখ বাগৰিছে কিন্তু প্ৰশ্ন হয় জুবিন গাৰ্গে ন্যায় পাব কেতিয়া অসমবাসীয়ে জানিব পাৰিব প্ৰকৃত কথা নে এদিন দুদিনকৈ পাহৰণিৰ গৰ্ভত সোমাই যাব জুবিনৰ ন্যায় সমাগত 26ৰ বিধানসভা নিৰ্বাচন 9 এপ্ৰিল তাৰিখত ৰাজ্যত ভোটদানৰ দিন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিৰ্বাচনৰ আগত জুবিনক আমি ন্যায় দিব নোৱাৰিলে 26ত আমাক ভোট দিব নালাগে এতিয়া কি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিশ্ৰুতিৰ মাজত মাত্ৰ কেইটামান দিন 9 এপ্ৰিল তাৰিখে ৰাজ্যত যেহেতু ভোটদান হ'ব ভোটদানৰ পূৰ্বেই যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এইবাৰ অসমৰ মানুহে বিজেপিক ভোটদান নকৰিব নেকি নে লাহে লাহে সকলোৱে জুবিনৰ ন্যায়ৰ কথা পাহৰি পেলাইছে ৰৈ ৰৈ বিনালে নিৰ্বাচনৰ ভয় পাহৰণিৰ গৰ্ভত লান কৰি দিব নেকি ৰজাৰ ন্যায়ৰ যুঁজখন লাহে লাহে ন্যায়ৰ বাবে মাত দিয়া মানুহো কমি আহিছে এতিয়া প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী জুবিন অনুৰাগীৰ অপেক্ষাৰত কেতিয়া প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব ৰজাৰ ন্যায়ৰ বাবে আপুনিও লিখক #JusticeForJubin Garg নিউজ ডেস্ক ৰিপৰ্ট Assam TrendNews ৰৈ ৰৈ বিনালে চৰকাৰ বদলাব লাগিব খালি বিজেপিক ভোট নিদিব একদম চিধা কথা চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই